দাদা দা দাঁড়াও ফুচকা লাগিব নি হস্তাত দিয়াচোন দাদা ফুচকা ফুচকা আপোনালোকক সকলোকে স্বাগতম কৰিলো আজিৰ এক নতুন এখন ভিডিঅ'লৈ আশা কৰো আপোনালোকৰ ভালেই চাগে তো কিবা তুমি কিবা কবা নি নোকোৱা মই কৈ লওঁ দেই মানে আজি মোৰ সৈন্য সামন্তসকল ছুটি দিয়া হ'ল সকলোৱে ঘৰে ঘৰে গৈ কিনে কাম লাগিছেগে সেইকাৰণে মই অলপ ছুটিয়ে লৈ ললো আজি দিনটো যেহেতু তাৰমানে ৰাতিপুৱা ভাগটো এনেকুৱা ডাউৰীয়া কৰিলে সেইকাৰণে বিছনাৰ পৰা সোনকালে শুই উঠিবলৈ মন নগ'ল আৰু একেলে ঠাৰি লাগি থকা হৈছে কাৰণে অলপ জিৰণিয়ে লৈ লওঁ বুলি ৰখি দিলোঁ তুমি হাতখন তাৰমানে কোৰ তেনেকৈ ধৰি কোৰখন পূৰা এনেকৈ ধৰি অলপ বিষ হৈছে আৰু কাম নকৰা মানুহ যে বাকী তথাপিও সদায় এইকেইদিন বাৰীত লাগি আছোঁ কাৰণে বাৰীখন আকৌ চাওঁ বুলি এপাক গুচি আহিলোঁ আকৌ এতিয়া দোকান যাবই লাগিব দোকানত কিবা বোলে হেৰি কাৰ্টুন ল'বলৈ কিবা বেপাৰী আহিছে কাৰ্টুনখিনি এনেই এতিয়া বৰষুণ ছিজন আহিলে আকৌ বৰষুণ পাই বেয়া হৈ যোৱাতকৈ দি দিয়াই ভাল হ'ব যেন পাইছোঁ কেনি যোৱা তুমি জেউৰাখুটি জোঙা লাগে নেকি জেউৰা দিয়াগে নেকি তুমি হে জেউৰা দিবা নেকি জেউৰা দিবা পাৰিবা জানো পাৰিবা অঁ ব'লা তেনে তুমি ভাত খালা নাই ভাত খালা বা কৈ গ'ল হে নাই পাপা ক'ত গ'ল নাই আইতা ক'ত গ'ল আইতা নাই অঁ আৰু নাযাওঁ দেই আমি দোকান যাওঁ বোলা হৈ গ'ল ইয়াত কাম হৈ গ'ল গছটো বেয়া নকৰিবা আকৌ ব'লা যাওঁ বোলা আহা কেজি হ'ল অঁ আজি অকল দাঁত কাগজে নেকি আজি অকল দাঁত হে অঁ অঁ অসমত নাইকিয়া হৈছে নেকি অঁ চৰাইদেউতে চিচা নেকি অকল প্লাষ্টিকহে বেছি চলে ন হেৰিটো কিমান চিচা কিমান চিচা আমি 2 টকা দিওঁ 2 টকা এতিয়া গৰম ছিজনতহে ওলাব আৰু অঁ অঁ বাবা তুমি ধান ৰখিছা নেকি হে এইফালে যে চৰাই পুৰা খাই আছে যে খেদি দিয়া আকৌ ভয় খুৱাই দিয়াচোন জোৰকে ভয় খুৱাই দিয়াচোন ভয় খুৱাই দিয়া জোৰকে ভয় খুৱাই দিয়া আকৌ জোৰকে ফুকিলে যাব নেকি পাও চাগিটা ন বাবা ফুকিলে কেনেকে যাব আকৌ পাও চাগিটা গ'লগে কি কলি